নমস্কাৰ, অঞ্জলি কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এটা শুকান মাছৰ চাটনি ৰেচিপি লৈ আহিলোঁ। চাটনিটো মই কি বনাম গোটেইখিনি আপোনালোকক দেখাম। এয়া মই এটা বাতিত ঘৰুৱা শুকান মাছ কেইটামান ল'লোঁ, কটা পিঁয়াজ কেইটুকুৰামান ল'লোঁ, নহৰু আদা ল'লোঁ, ইপিনে বেঙেনা এটা কাটি ল'লোঁ। এতিয়া মই এখন কেৰাহী পাতি মই শুকান মাছকেইটা ভাজি ল'ম। শুকান মাছকেইটা মোৰ ঘৰুৱা, গতিকে বেছি ভাজিব নালাগে। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ, তেলো দিলোঁ, পাঁচফোৰণ কেইটামান দি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম। কাটি থোৱা পিঁয়াজখিনি মই দি দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ মই ভাজি ল'ম। দুটামান শুকান জলকীয়া দি দিলোঁ। সোৱাদ অনুসৰি হালধি দিলোঁ। হালধি দি মই ভালকৈ লৰাই ল'লোঁ। মোৰ পিঁয়াজ ৰঙচুৱা হৈ গৈছে। পিচি ৰখা জিৰাখিনি দি দিলোঁ। আকৌ ভালদৰে লৰাই ল'লোঁ। এতিয়া মই অকণমান ৰেড চিলি পাউডাৰ দি দিলোঁ। এক চামুচ ধনিয়া গুড়া দি মই ভালকৈ লৰাই ল'লোঁ। এতিয়া মই মছলাখিনি ভালদৰে পিচি ৰখা আদা নহৰু জলকীয়াখিনি দি দিলোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ 1 চামুচ। আকৌ মই ভালদৰে লৰাই ল'ম। অকণমান চেনি ব্যৱহাৰ কৰিছোঁ মই, আপোনালোকে নেখালে নিদিব। এতিয়া মোৰ মছলা ভজা হৈ গ'ল। এতিয়া মই কাটি ৰখা বেঙেনাখিনি তাতে দি দিছোঁ। ভালদৰে ভাজি ল'ম। এতিয়া মোৰ বেঙেনা ভজা হৈ গৈছে। মই তাত কেইখিলামান মই নৰসিংহ পাত দি আকৌ ভাজি ল'ম। এই মোৰ ভজা হৈ গৈছে। এতিয়া মই অকণমান পানী দিম। অকণমান গৰম পানী দি মই আকৌ ভালদৰে লৰাই লৈছোঁ। এতিয়া মই পিচি ৰখা শুকান মাছখিনি তাতে দি দিলোঁ। এতিয়া আকৌ ভালদৰে লৰাই লৈছোঁ। এয়া মোৰ শুকান মাছ হ'বলৈ ধৰিছে। এয়া মোৰ শুকান মাছখিনি হৈ গ'ল। এতিয়া মই এটা বাতিত ৰাখি দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।